শ্ৰীমন্ত শংকৰদেৱ শংকৰ জোনাই জিলা শাখাৰ 23 সংখ্যক বাৰ্ষিক শিশু যুৱ আৰু আইমাতৃ সমাৰোহ অহা 22 আৰু 23 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা অধিৱেশনখনিৰ উপলক্ষে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ শংকৰ মাধৱ আঞ্চলিক শাখাৰ সকলো সেৱাবাহিনী গোটৰ এক বৈঠক অনুষ্ঠিত কৰা হয়। উক্ত বৈঠকখনিত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ শংকৰ মাধৱ আঞ্চলিক শাখাৰ সভাপতি শ্ৰীযুত গজেন চুতীয়া, সম্পাদক শ্ৰী কমল প্ৰসাদ ভূঞা, উপসভাপতি শ্ৰীযুত প্ৰদীপ চুতীয়া, অধিনায়ক, উপ অধিনায়ক আৰু আঞ্চলিক শাখাৰ প্ৰতিখন প্ৰাথমিকৰ নায়কসকলৰ লগতে জোনাই জিলা শাখাৰ সাংস্কৃতিক সম্পাদিকা শ্ৰীমতী চয়নিকা ভূঞা উপস্থিত থাকে। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত জোনাই জিলা শাখা তাৰে আমাৰ শংকৰ মাধৱ আঞ্চলিক শাখা আমি আজি শংকৰ মাধৱ আঞ্চলিক শাখাৰ সেৱাবাহিনী গোটৰ এখন জৰুৰী বৈঠক আমাৰ সভাপতি আঞ্চলিক শাখাৰ সভাপতি বাপৰ গৃহত অনুষ্ঠিত কৰা হৈছে। আগন্তুক আমাৰ 30 সংখ্যক জোনাই জিলা শাখাৰ শিশু যুৱ আইমাতৃ কল্যাণ সমিতিৰ সমাৰোহ 22 আৰু 23 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব নিলখত। গতিকে সেই সমাৰোহত আমি আঞ্চলিক শাখাই কেনেধৰণে অংশগ্ৰহণ কৰিম আৰু সেৱাবাহিনী ইয়াৰ ভূমিকা কি হ'ব আৰু এই সমাৰোহত বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। সেই প্ৰতিযোগিতাসমূহত আমাৰ আঞ্চলিক শাখাৰ সেৱাবাহিনীৰ জৰিয়তে আমি কেনেকৈ অংশগ্ৰহণ কৰিব পৰা যাব তাৰ এটা খুব গুৰুত্বপূৰ্ণ আলোচনা আমাৰ আজি অনুষ্ঠিত হ'ল। আৰু লগতে নৱগঠিত আমাৰ নতুনকৈ যিখন কমিটি সেৱাবাহিনী গঠন কৰা হৈছে এই সেৱাবাহিনীৰ জৰিয়তে ভৱিষ্যতে আমি আঞ্চলিক শাখাৰ সাংগঠনিক দিশটো কেনেকৈ মজবুত কৰিব পাৰোঁ, কেনেকৈ সেৱাবাহিনীৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থাটো এখন আধ্যাত্মিক দিশৰ সমাজ হিচাপে বা গুৰুজনাৰ নীতি আদৰ্শপূৰ্ণ এখন সমাজ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ আলোচনা হৈছে। এই শাখাৰ আমাৰ যি সেৱাবাহিনী গোট আছে সেই সেৱাবাহিনী আজি বিশেষ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত আগন্তুক শিশু যুৱ আইমাতৃ সমাৰোহত আমাৰ সেৱাবাহিনীসকলে কি সহযোগ কেনেধৰণে আগবঢ়াব এই বিস্তীৰ্ণভাৱে আমাৰ আজি আলোচনা হয় আৰু তাত আমি সেৱক সেৱিকাসকলে প্ৰতিটো প্ৰতিযোগিতামূলক যি কাৰ্যসূচী আছে তাত সকলোৱে যিসকল আমাৰ কাৰ্যসূচী আছে সকলোতে অংশগ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু লগতে আমাৰ এসাঁজ সিদ্ধান্ত আমাৰ আগবঢ়োৱা কথা আছে আমাৰ আঞ্চলিক শাখাই আৰু সেই সিদ্ধান্ত হাজত আমাৰ সেৱক সেৱিকাসকলে কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব সেই বিষয়ে আজি আলোচনা কৰা হয়। গতিকে আমি এই সেৱক সেৱিকাসকলৰ জৰিয়তে আৰু আঞ্চলিক শাখাটিও কেনেকৈ আগুৱাই নিব পৰা যায় সমস্তখিনি আজি বিতংভাৱে আলোচনা কৰা হয় আৰু আমি সকলোৱে সহযোগত আজি খুব সুন্দৰভাৱে আজি সভাখন পৰিচালনা হৈ গ'ল। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতেও আগলৈ আমি এই সেৱাবাহিনীৰ যোগেদি আমি আঞ্চলিক শাখাটি আগুৱাই নিব পাৰিম। তাৰ বাবে সকলোটিলৈ আমি সশ্ৰদ্ধাৰে আমি সেৱা নিবেদন কৰি আমি তেখেতলোকৰ প্ৰতি সহায় যোগিতা সদায় কামনা কৰি আজি এই অনুষ্ঠানটি আমাৰ সভাখনে সমাপ্ত কৰা হৈছে।